हेलो एवरीवन मोर आन एटी ब्लगले आपलोकर सकलोरे स्वागतम जनाइछु आरो আজি কোনো प्लानिंग কৰি মই ब्लगिंग स्टार्ट কৰা নাই আৰু আজি ফটককে स्टार्ट কৰিলো ব্লগটো কাৰণ ইভিনিংৰ পৰা স্টাर्ट কৰিছো এতিয়া 6টা বাজিলি এনেকুৱা হ'ল মানে আজি মোৰ বাৰ্থডে আছে তো মই ৰাতিপুৱাৰ পৰা একো ভাবা নাছিলো কিবা কৰিম বুলি একো সেলিব্ৰেট কৰিম বুলি মই মাহঁতকো কোৱা নাই মই কৈছিলোঁ যে মই একো নালাগে মই সেলিব্ৰেট নকৰোঁ আজি ইমান গৰম হৈ আছে আৰু ওপৰত এইবোৰ লকডাউনো চলি আছে কৰোনা চলি আছে চব একেলগে হৈ আছে আৰু সেইবাবে মই একো ভাবাই নাছিলোঁ কিবা কিবি কৰিম বুলি তো এনেকৈ আৰু বহি আছিলোঁ আৰু ফটককৈ ইভিনিঙত মায়ে ক'লে যে ৰেডি হ'বলৈ আমাৰ হাজবেণ্ডো আহি আছিলে মোৰ তো তাহাঁতে মোক নোকোৱাকৈ প্লানিং কৰি আছিলে तो सरप्राइज प्लान फटके हो गल एकाने आज ब्लॉग बहुत छुट्टी हम एकदम छुट्टी हम तो भिडिओ तो चाई এয়া বেটাই ডেকোরেশন কৰিছে দেই মোৰ কাৰণে